তিনিজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে। 1. যিয়ে ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ নামত বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ মৰ্যাদা দিব নাজানে। সেইজনীকেই সংগী কৰি লওক যাক আপোনাৰ সমস্যা আৰু অভাৱবোৰৰ কথা বিনা দ্বিধাই ক'ব পাৰে। কাকো বেছি বিশ্বাস নকৰিবা, ঠিক তেনেদৰে কাৰোবাক নিজতকৈ বেছি ভালো নাপাবা, কাৰণ এদিন এই বেছিয়েই হৈ পৰিব পাৰে তোমাৰ বাবে বহুত বেছি দুখৰ কাৰণ। সম্পৰ্কবোৰ চৰাইৰ দৰে, জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, মৰমত ধৰিবা সদায় থাকিব। আইনা কমজোৰ হ'ব পাৰে, কিন্তু কাৰোবাৰ মুখখনৰ আচল চেহেৰা দেখুৱাবলৈ কেতিয়াও ভয় নকৰে। যিখন হাতত ধৰিলে সাহসী অনুভৱ কৰা, সেইখন হাত জোৰকৈ ধৰি থাকিবা, কাৰণ তেনেকুৱা হাতৰ স্পৰ্শ কৰিবলৈ সকলোৱে সুযোগ নাপায়। যোৱাকালি আপোনাক কোনে হাৰ্ট কৰিলে সেয়া পাহৰি যাওক। আজি আপোনাৰ কেয়াৰ কোনে লৈছিল সেয়া মনত ৰাখক। পাষ্টত আপুনি কাৰ বাবে কান্দিছিল সেয়া পাহৰি যাওক। আজি আপুনি কাৰ বাবে হাঁহিব পাৰিছে সেয়া মনত ৰাখক। এইকেইটা কথা সদায়ে মনত ৰাখক। 1. যিমান পাৰে অকলে থাকক। 2. নিজৰ কথা ভাবক, আনৰ কথা নহয়। 3. মনটোৱে যি বিচাৰে সেইটো কৰক। 4. আনে কিবা ক'লেও তাত গুৰুত্ব নিদিব। 5. স্বাৰ্থপৰ আৰু অহংকাৰী মানুহৰ পৰা আঁতৰি থাকক। 6. সময়ে সময়ে ৰং খলোৱা মানুহৰ পৰা আঁতৰি থাকক। 7. তোমাক গুৰুত্ব নিদিয়াজনক তুমিও গুৰুত্ব নিদিবা। 8. য'ত তোমাৰ গুৰুত্ব নাই তাত নাযাবা। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে, য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা যি কেতিয়াও শেষ নহয়। মানুহৰ মন আৰু বতৰৰ মাজত বহুত মিল আছে। বতৰো সলনি হ'বলৈ বেছি সময় নালাগে আৰু মানুহৰ মনটোকো। এটা কথা মনত ৰাখিব, আপুনি যাক যিমান কষ্ট দিব আপুনিও তাৰ দুগুণ কষ্ট পাব, সেইটো আজি হওক বা কালি। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে। মূৰ্খ লোকে সুন্দৰ পোচাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁ মুখ নুখুলে। যোগাযোগ অবিহনে কোনো সম্পৰ্ক নহয়, সন্মান অবিহনে কোনো ভালপোৱা নহয়, আৰু বিশ্বাস অবিহনে কোনো এটা দীৰ্ঘস্থায়ী নহয়। মানুহৰ নিজৰ বুলিবলৈ আছে কি? জন্ম আনে দিছে, নাম আনে দিয়ে, শিক্ষা আনে দিয়ে, সংস্থাপন আনে দিয়ে, শ্মশানলৈ আনেই লৈ যায়। তেনেহলে কিহৰ বাবে ইমান অহংকাৰ? মনত ৰাখিবা, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। যেতিয়া দুচকুৱে কান্দে সকলো মানুহেই দেখা পায়, কিন্তু যেতিয়া অন্তৰে কান্দে তেতিয়া কোনেও দেখা নাপায়। দাপোনখন ভাঙি গলে যেনেকৈ এটা শব্দ দিয়ে, কিন্তু অন্তৰখন ভাঙি গলে কেতিয়াও শব্দ নিদিয়ে। সেইবাবে মনৰ দুখ কষ্টবোৰ কোনেও নুবুজে, যি ভোগে কেৱল সিহে বুজে দুখ কেনেকুৱা, সুখ কেনেকুৱা। আমাৰ চিন্তাৰ মাজতেই আছে আমাৰ জীৱন। ভাল চিন্তাই আমাক সুখী কৰে। দুখৰ চিন্তা কৰিলেই দুখী হ'ব লগা হয়। ভয়ৰ কথা চিন্তা কৰিলে ভয় খাব লগা হয়। বেমাৰৰ চিন্তা কৰিলে অসুস্থ হ'ব লাগে। বিফলতাৰ চিন্তাত আহে বিফলতা। তুমি নিজক যি ভাবা সেইটোৱেই তুমি।